নমস্কাৰ দৰ্শকসকল, মই দুষ্মন্ত শৰ্মাই আপোনালোকক দ্য ছ'চিয়েল ভিজনলৈ স্বাগতম জনাইছোঁ। উঠি অহা প্ৰজন্মৰ আন এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কবি বৈশিষ্ট্য কলিতা। এগৰাকী কবিক আমি দেখি আহিছোঁ। তেখেতৰ ফেচবুকৰ প্ৰফাইলত তেখেতে খুব সুন্দৰ সুন্দৰ কবিতা লিখি আহিছে, যিবোৰ কবিতা গভীৰ অৰ্থবহ কবিতা বুলি ক'ব লাগিব। তেওঁৰ সেই কবিতাসমূহৰ মাজৰ পৰা শেহতীয়া এটি কবিতা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যি কবিতাটি বিশেষকৈ যোৱা 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডেৰ দিনটোত কবিগৰাকীয়ে লিখিছিল। সেই কবিতাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে, আমাৰ অন্তৰ চুই গৈছে। আমি আশা কৰিম দ্য ছ'চিয়েল ভিজনৰ দৰ্শকসকলেও তেওঁৰ এই কবিতাটিক আদৰি ল'ব, নিশ্চয় ভাল পাব আপোনালোকেও। আহকচোন কোনো কবি বৈশিষ্ট্য কলিতাৰ ভেলেণ্টাইন ডেৰ দিনটোত নিজৰ ফেচবুকৰ টাইমলাইনত লিখা এই কবিতাটি। কি ফুল গোন্ধাইছে মালতী, বৈশিষ্ট্য কলিতাৰ কবিতা। কি ফুল গোন্ধাইছে মালতী, তই যে ফুল ভাল পাৱ তাকে দিম। কালি ৰাতিৰ সপোনত তই ছাঁ হৈ পৰিছিলি মোৰ শৰীৰত। আজি দুখমুকালিতে তোলৈ মনত পৰিছে, তোৰ হাঁহি বিৰিঙা ওঠত সোঁৱৰণি বিচাৰি। তোৰ দিশৰ বতাহজাকে উৰুৱাই নিছে মোৰ প্ৰাৰ্থনাৰ ভগ্নস্বৰ। হাতৰ তলুৱাত এতিয়াও এমুঠি এন্ধাৰ, অস্থিৰ হৈ পৰে ৰাতিৰ কাতৰ উশাহ। মোৰ বিপক্ষে তোৰ তীব্ৰ বিক্ষোভ, নিয়ৰ সনা সেমেকা ৰাতি। তোৰ যি কৌশলী আদৰ, এফালে স্বপ্নৰ স্বাধীনতা, আনফালে ধূলিয়ৰী গান। যুদ্ধ জয়ৰ উদ্বেগৰ মাজতো কিহৰ ইংগিত। মই যেন শস্যৰ উদং পথাৰ, কিহে মোক বেৰি বেৰি ধৰে দুখৰ ৰূপালী জোনেনে অজান ভৱিষ্যতে। কিদৰে নস্যাৎ কৰিম বিলাসী মনৰ বিদ্ৰোহ, যদি বিদায় নোলোৱাকৈ গুচি যায়। আজিও ৰাতি আহিবি মালতী, তোক লৈ ওলাই যাম চনপৰা বাকৰিলৈ। দেখুৱাই দিম তোক স্বপ্নৰ সমাধি, দেখিবি হালি জালি ফুলি থকা তিল ফুল। তোৰ প্ৰিয় ফুল কিয় মালতী, তোৰ প্ৰিয় ফুল কি?